আমি হা ইমান ডাঙৰ ৰাস্তা চকুৰে দেখা নাই নেকি আমি দুপত ফালে আমি গলো বিহাই কৰিলো একটু ৰাস্তা এই ৰাস্তা নহয় গোটেই এৰিয়াটো মোৰে আৰু কি কৈছিলে চকুৰে নেদেখা চকুৰে ৰাস্তা নাই দেখা আন বেলেগ কিবাহে দেখিছো দাদা অলপ বেছি হ'ল নেকি পাছলৈ যাচোন তই কথা ক'ব জানো মানে ও ইয়াত কি হঠাৎ দাগিৰি চলিছে চাবি নেকি আমাৰ দাদাকে কেনেকৈ চলিছে হ'ব আমি আপোনালোকক চৰি গৈছো তুমি কেলে হাতক চৰি গৈছা হাতক তো পুলিচকে দিব লাগে পুলিচ তই দিবি নেকি পুলিচ তই দিবি চা আমাক পুলিচক কোনো নিদিয়ে তহঁতি না এইবোৰ কৰা পাছত বহুত পস্তাবি বাইদেউ খং উঠিয়া নেকি বাইদেউ মাৰিব নেকি আমাক বাইদেউ নেমাৰিব দে ভয় লাগে বাইদেউ নেমাৰিব বলা বাদ দিয়া ঘৰলৈ বলা তহঁতক চাই ল'ম মই শুনাচোন মোৰ এটা কাম আছে মই কামটো কৰি ঘৰলৈ গৈ আছো তুমি গৈ থাকা নালাগে ময়ো যাম তোমাৰ নালাগে তুমি গৈ থাকাচোন সৰু এটা কাম আছে একো নহয় ময়ো যাম চিন্তা কৰিব নালাগে তুমি গৈ থাকাচোন ৰ'বা মই মাধৱলৈ ফোন কৰোঁ নালাগে ফোন কৰিম ৰ'বা মই মাধৱলৈ ফোন কৰোঁ ৰ'বা না হেল্ল' মাধৱ তুমি ক'ত আছা মই ফিল্ডত আছো শুনাচোন কাম এটা আছিলে কি কাম বা তুমি দাদাক লৈ যোৱাচোন কিবা হ'ল নেকি নহয় মোৰ এটা কাম আছে মানে সৰু এটা তুমি দাদাক আহি লৈ যোৱাচোন পটককিনে ৰ'বা কৈছো আহা হ'ব 6.5 hours later হেল্ল' টেমি তহঁতি ক'ত আছ আৰু বতাহী ক'ত আছে তহঁতি গেৰা বস্তি জলদি আহ a few minutes later তই ক'লে আহিছ মই তোমাৰ বাবে আহিছো মোৰ বাবে আহিছে তুমি ন বহুত ধুনীয়া কিন্তু তোমাক সেই অদঙাটোৰ লগত দেখি ন মোৰ কিবা এটা হজম নহ'ল পাৰা যদি তুমি মোৰ জীয়েপ বনি যোৱা তোমাৰ কি আছে মই যে তোমাৰ জীয়েপ বনি যাম তোমাক ন ইয়াত কোনো টাচ কৰা বাদে দিয়া কোনো চকুৰেও নাচায় তোমাক ইয়াত তুমি ইয়াত ছেফ হৈ আছা জানো মোক ইয়াত কোনে কি কৰিব কাৰো দম নাই ইয়াত মোক টাচ কৰিবলৈ সঁচানে ইয়াত তোমাক কোনোৱে টাচ কৰিব নোৱাৰে এইটো ন মোৰে এৰিয়া মোক ন কোনো টাচ কৰিবই নোৱাৰে ইয়াত ন অকল মোৰ ৰাজ চলে হয় জানো সঁচাকেনে আৰু মোক ইয়াত কোনো একো কৰিব নোৱাৰে তুমি সঁচাকে ইয়াত ছেফ হৈ আছানে
Ê, mày à? Ê, mày à, cái xe sao? Ôi, ra giặc mà. Em mới mà đang ở đâu nào đây rồi mà. À, trật rồi. মোৰ বিএফ কলা হওক বগা হওক তোৰ লগত কি মতলব মোৰ বিএফ মোৰ বাবে ভাল আজি পা মোৰ বিএফক যদি ডিস্টার্ব দিয়া কথা শুনো কথা বেয়া হ'ব না বাইদে আজি পা একো ডিস্টার্ব না ডিস্টার্ব দিলেতো নিদিও বাইদে সাইলাম তো আজি পা ডিস্টার্ব দিলা মানে নিদিও বাইদে Run. The next morning. Peace.